নকলে নকলো আৰু দেই মানে কামলৈ ওলাই আহিছিলোঁ ওলাই আহি পেলাই গম পালোঁ সিহঁতৰ ঘৰত মানে পূৰা পানী হৈছে এই দুদিন যে একেৰাহে বৰষুণ দি আছিলে এইকাৰণে মানে পানী এই বানপানী নহয় মানে হেৰি বৰষুণৰ পানী মানে জমা হৈ পেলাই গোটেই চোতাল ভৰি আছে মানে ৰাস্তা পদূলি পূৰা পানী এয়া চাওক মই যে কৈ আছিলোঁ বৰষুণতে বানপানী বুলি এয়াই আচলতে মই ইয়াৰ কথাই ক'বলৈ আহিছিলোঁ আৰু মই ইয়াতে কাম কৰি আছিলোঁ মানে কথাটো হৈছে এই গাঁওখনতে মই কাম কৰি আছিলোঁ আৰু দুদিন বৰষুণ দিয়াৰ লগে লগে মানে ইয়াত ইমানেই পানী বাঢ়ি গ'ল এতিয়া একাঠো পানী আৰু ৰাইজে এতিয়া কি কৰিছে ৰাস্তাতে জাল পাতিছে আৰু ধুনীয়া একদম জীয়া মৰঠি পুঠি মানে কণী লগা মৰঠি পুঠি ধৰি খাই আছে এয়া দেখিছেনে জালত কেনেকৈ ধৰিছে দুইটা নামি গৈছে মানে দুইজন গতিকে মানে ভাবিলোঁ ঘৰলৈ আহি পেলাই ভাবিলোঁ কিনো কৰোঁ গাড়ীখন যেতিয়া বহুত দিন চলোৱা নাই বোলো অলপ গাড়ীখন চলাই দিওঁ মানে বেটেৰীটো বহি গৈছে এই বুলি ভাবিলোঁ আৰু মানে পলিৰ লগৰ মানে বিয়াজনী আহিছে তাৰপিছত ভাবিলোঁ গাড়ীখনকে লৈ ওলাই যাওঁ আৰু মানে হেৰি কিবা এটা কিনি মেলি আনোগৈ গাড়ীখন লৈ ওলাই আহিছে আমাৰ পলি আছে এয়া আমাৰ পলি আহিছে কিবা আহিছে সেইয়া জেঠাই ৰখি আছে সেইয়া জেঠাই ৰখি আছে অঁ জেঠাই নশুনে জেঠাই একেবাৰে ক'ব নোৱাৰা হৈ আছে আমাৰ ৰাস্তাটো আচলতে ঠেক মাংস অকণ অনা হ'ব দাদা বাৰু সেইকাৰণে গাড়ীখনকে লৈ আহিলোঁ মানে চাইকেল লৈ নাহিলোঁ ইফালে ৰ'দ বেছি যে সেইটোৱে আৰু মানে কথাটো তেওঁৰ ফলত চাই থাকক ভিডিঅ'টো লাষ্টলৈকে পলি বান্ধৱী আহি আছে পলিও গাখন ইচাত বিচাত হৈ আছেতো মাংস অকণ লওঁ বুলি আচলতে আহি পালোঁহি ঘাইগাঁও চেণ্টাৰ মানে কি চেণ্টাৰতে মাংস অকণ লৈ ল'লোঁ কিদিনো ভাত খুৱাম নহয়নে বাৰু আৰু ইফালে পলি বান্ধৱী বোলে ঘৰ আহি পালেহি এনেকৈ বজাৰখন ঘূৰি পকি পাওঁতেহি আচলতে পলি বান্ধৱী আহি ঘৰে সোমালেহি মানে লগতে পলি বান্ধৱী মাকো আহিছে ভাবিলোঁ অলপ বহি পেলাই লেকচাৰকে মাৰি দিওঁ সুখ দুখৰ কথাবিলাককে পাতি দিওঁ বুলি ভাবিলোঁ আৰু ইফালে সিহঁত তিনিজনীও একেবাৰে ৰিলচ বনোৱাত ব্যস্ত হৈ পৰিলে বাৰু যি নহওক চাহ পানীকণ দিয়া হ'ল আৰু লগতে দুপৰীয়া আহাৰকেইটাও যোগাৰ কৰা হৈছে বাৰু ভিডিঅ'টো কেনেকৈ লাগিলে তেনেহ'লে চাই পেলাই আপোনালোকে কমেণ্ট এটা কৰি পেলাই জনাবচোন বাৰু দেই।